লৈ আহিছোঁ এটি ব্ৰেকিং নিউজ। বিধ্বস্ত পথ মেৰামতিৰ দাবীত দুলীয়াজানৰ মধুটিং তিনিআলিত পথ অৱৰোধ। দুলীয়াজানৰ মধুটিং তিনিআলিৰ পৰা বকুলনি সংযোগী প্ৰায় 5 কিলোমিটাৰ পথ যোৱা 2টা বছৰে মেৰামতি নকৰাৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, যাৰ ফলত স্থানীয় ৰাইজে এই পথটোৰে নিতৌ অহা যোৱা কৰোঁতে জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে এই গড়কাপ্তানি পথেৰে দৈনিক অইল ইণ্ডিয়া লিমিটেডৰ গধুৰ যন্ত্ৰাংশ কঢ়িওৱা যান বাহনৰ উপৰিও নগাজান তৈলক্ষেত্ৰলৈ অইলৰ বিষয়া কৰ্মচাৰীক লৈ লঘু আৰু গধুৰ যান বাহনসমূহ নিতৌ চলাচল কৰি আহিছে যদিও পথছোৱা মেৰামতিৰ ক্ষেত্ৰত অইল কৰ্তৃপক্ষৰ লগতে লোক নিৰ্মাণ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত আজি স্থানীয় ৰাইজ আৰু দল সংগঠনে ক্ষোভিত হৈ পুৱাৰে পৰা পথছোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে অইল ইণ্ডিয়া হাই হাই, অইল ইণ্ডিয়া হুঁচিয়াৰ, আমাক ৰাস্তা লাগিবই, ৰাস্তা বনাই দিব নোৱাৰা, লোক নিৰ্মাণ বিভাগ তথা অইল ইণ্ডিয়া হুঁচিয়াৰ আদি প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে এসপ্তাহৰ ভিতৰত পথছোৱা মেৰামতি নকৰিলে অনিৰ্দিষ্ট কাললৈ অইল বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নি প্ৰদান কৰিছে। পথ অৱৰোধৰ ফলত অইলৰ গধুৰ আৰু লঘু যান বাহনসমূহ বৰ্তমান সময়লৈকে পথৰ ওপৰতে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। ফলতে দুলীয়াজানৰ আমাৰ বিধানসভা সমষ্টিত যি বকুলনি আৰু মধুটিঙৰ মূল সংযোগী পথছোৱা অল ইণ্ডিয়া লিমিটেডৰ নিচেই 2 কিলোমিটাৰ 3 কিলোমিটাৰ কাষতে লাগি থকা অল ইণ্ডিয়া লিমিটেডৰ যি গধুৰ যান বাহনৰ পৰা আদি কৰি তেওঁলোকৰ যি তৈল উৎপাদন খনন কৰা তেওঁলোকৰ যি মূল পথ, এই পথছোৱাত আচলতে আজি দীৰ্ঘদিন ধৰি ৰাইজে দল সংগঠনে প্ৰতিবাদী কৰি আহিছে, আন্দোলন কৰিছে, ৰাস্তাটো অতিশীঘ্ৰে নিৰ্মাণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল আহিবলৈ, বিদ্যালয়লৈ আহিবলৈ, মহাবিদ্যালয়লৈ আহিবলৈ অসুবিধাৰ সৃষ্টি হৈছে, মেডিকেল আহিবলৈ কাৰণে ৰোগীসকলৰ অসুবিধা হৈছে। গতিকে এই সকলো সমস্যা কিন্তু আমি বাৰম্বাৰ দাবী জনোৱা স্বত্তেও কিন্তু আজিলৈকে অল ইণ্ডিয়া লিমিটেডে প্ৰতিশ্ৰুতি দিয়ে, PWD বিভাগে প্ৰতিশ্ৰুতি দিয়ে যে 3 মাহৰ ভিতৰত 2 মাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কৰা হ'ব, কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰে। সেই ফলশ্ৰুতি ৰাইজ ক্ষোভিত হৈ আজি ৰাজপথত ওলাই আহিছে আৰু অল ইণ্ডিয়া লিমিটেডৰ যি এই মূল পথছোৱা তেওঁলোকৰ যান বাহনসমূহ বন্ধকাৰী হাতত লোৱা হৈছে। আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে যদি এই ৰাস্তাটো উন্নত মানদণ্ডৰ নিৰ্মাণ কৰি নিদিয়ে, আমি কিন্তু অল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, সদৌ টাইম ছাত্ৰ সন্থা আমি কিন্তু আৰু স্থানীয় ৰাইজে সৰ্বাত্মক অল ইণ্ডিয়া কাৰ্যসূচী আন্দোলন আমি ল'বলৈ বাধ্য হ'ম। ইয়াৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে কিন্তু অল ইণ্ডিয়া লিমিটেড জাৰি হ'ব। আমাৰ মূল দাবী এটাই যে আমাক এই ৰাস্তাটো লাগে। আজি 3 বছৰৰ পৰা আমি ভুক্তভোগী। এই ৰাস্তাটো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ৰোগী, সাধাৰণ পথচাৰী কোনো অহা যোৱা কৰিব পৰা অৱস্থা নাই। আজি এজাক বৰষুণ দিলে নোৱাৰে, ৰ'দ দিলে নোৱাৰে, ৰ'দ দিলে ধূলি বালি, বৰষুণ দিলে পানী। আমি কি কৰিম এতিয়া? অইল ইণ্ডিয়া নিজৰ দায়িত্ব আছিল, নিজৰ কৰ্তব্য আছিল, যিহেতু অইল ইণ্ডিয়া গধুৰ যান বাহন নগাজান, জৰাজান, বকুলনি অঞ্চললৈ অহা যোৱা কৰে, খাদ আছে, তেখেতসকলৰ দায়িত্ব আছে, কিন্তু তেখেতৰ দায়িত্ব পালন কৰা নাই। আৰু PWD বিভাগৰ কথা নকওঁৱেই। PWD বিভাগে আজি 3 বছৰ 4 বছৰ আগত ৰাস্তাটো নিৰ্মাণ কৰিছিল প্ৰায় 12 কোটি মান টকাৰে, কিন্তু তেখেতসকলে ৰাস্তাটো নিৰ্মাণ কৰা 6 বছৰ পিছতে জয়ী হৈ গ'ল। তেখেতসকলৰ কিন্তু দায়িত্ব আছিল 5 বছৰৰ কাৰণে মাজে মাজে মেৰামতি কৰিব লাগে, কিন্তু তেখেতসকলে মেৰামতি কৰা দেখা নগ'ল। তেখেতসকলক আমি যেতিয়া জনাইছিলোঁ মাত্ৰ এবাৰ নে দুবাৰ তালি টোপোলাহে মাৰিলে। গতিকে এটা কথা স্পষ্ট, অইল ইণ্ডিয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ প্ৰতি দায়িত্ব নাই, কেৱল মাত্ৰ তেল আহৰণ কৰিব লাগে, টকা ঘটিব লাগে। আৰু দ্বিতীয়টো কথা হ'ল কি, যি PWD কৰ্তৃপক্ষই কণ্ট্ৰেক্টাৰৰ লগত মিলি টকা খাব লাগে, তাৰ বাদে একো কাম নাই। আৰু এটা এইখিনিতে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ বৰ্তমান বিধায়কজন নতুনকৈ হৈছে দুলীয়া সমষ্টি, তেখেতে আহি হয়তো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত ৰাস্তাটো আধাগিলা স্থাপন কৰিছিল। গতিকে তেখেতসকলৰ ওপৰত বা তেখেতৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। যিহেতু তেখেতে এবাৰ নতুন MLA হৈছে, মন্ত্ৰীসভাৰ স্থান পাইছে, তেখেতক অনুৰোধ জনাইছোঁ বা আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, তেখেতৰ সমষ্টিবাসী হিচাপে ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যি ৰাস্তাটো নিৰ্মাণ কৰাৰ গাফিলতি হৈছিল তাৰ উচিত তদন্ত কৰক। এয়া আমাৰ তেখেতলৈ দাবী। হয়, আজি আমি বাৰম্বাৰ অইল ইণ্ডিয়া আৰু PWD বিভাগক আমি দাবী জনাই আহিছোঁ এই পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে। এই পথৰ যিটো অৱস্থা একেবাৰে জৰাজীৰ্ণ, সাধাৰণ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু ৰোগী আছে, ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ ক্ষেত্ৰতো বহুত অসুবিধা হৈছে। আৰু মাজতে দুৰ্ঘটনাও হৈছে, এই পথত দুৰ্ঘটনা হৈ মানুহ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আমি বাৰম্বাৰ দাবী জনাবলগীয়া হৈছে। আৰু অইল ইণ্ডিয়া নিজে ব্যৱহাৰ কৰা ৰাস্তা নিজে বনাব লাগে। আমি দাবী জনোৱাৰ পিছত কিন্তু অইল ইণ্ডিয়া দাবী জনাবলৈ কি দৰকাৰ আছিলে? আমাক অইল ইণ্ডিয়া নিজে বনাব লাগে ৰাস্তা। গতিকে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ, তৎসত্ত্বেও অইল ইণ্ডিয়াও
গুৰুত্ব দিয়া নাই, PW বিভাগো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অকল টেকনিকেল কথা কিছুমান আমাৰ লগত পাতে আৰু মিছা প্ৰতিশ্ৰুতিৰ বাহিৰে কিন্তু আন একো দিব পৰা নাই। তাৰ কাৰণে আজি ৰাইজ ক্ষোভিত হৈছে, দল সংগঠন ওলাই আহিছে, ৰাইজ ওলাই আহিছে আৰু এই পথ নিৰ্মাণ কৰিবৰ কাৰণে সকলোৱে ৰাজপথত দাবী জনাইছে আৰু এই আন্দোলন কৰিছে। আন্দোলনৰ জৰিয়তে এটা বস্তু আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই পথ নিৰ্মাণ যদি নকৰে, বহুত হ'ল অইল ইণ্ডিয়া আৰু PW বিভাগৰ, এতিয়া আৰু নচলিব। কিন্তু অতি শীঘ্ৰে যদি এই পথ নিৰ্মাণ নকৰে তেতিয়াহ'লে কিন্তু ইয়াতকৈ আৰু জংগী আন্দোলন অনিৰ্দিষ্ট কাললৈ আমি কিন্তু অইল ইণ্ডিয়া আৰু এই